নমস্কাৰ চেডু নিউজ 7লৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা। বৰ্তমান মই উপস্থিত আছোঁ দলগাঁৱৰ পৰা ঢেকীয়াজুলি সংযোগী অসমমালা পথত। এই অসমমালা পথটো লৈ এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন ৰাইজে আনন্দিত হৈ পৰিছিল, কিন্তু বৰ্তমান দিনত এই অসমমালা পথত এই কছাৰী ভেটিটোপ নামৰ ঠাইখিনিত এটা মৰম ফান্দলৈ ৰূপান্তৰিত হৈছে বুলি ক'ব লাগিব। মই যিখিনি ঠাইত থিয় হৈছোঁ এই ঠাইখিনিক দেখাবলৈ বিচাৰিছোঁ যি অৱস্থা। চাওক, এটা গাড়ী যোৱাৰ লগে লগে যিকোনো মুহূৰ্ততে এইখিনি ঠাইতে বিপদসংকুল পৰিৱেশৰ এটা সৃষ্টি হৈছে। যিকোনো সময়ত ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। মই কেমেৰা পাৰ্চনক সেই ঠাইখিনি দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে অসমমালা পথ। অসমমালা পথ যিটো অসম চৰকাৰৰ অবিলাহী এক আঁচনি বুলি ক'ব লাগিব, কিন্তু ইয়াতে এই অবিলাহী আঁচনিত এই কছাৰী ভেটিটোপ নামৰ ঠাইখিনিত এটা মৰণ ফান্দলৈ ৰূপান্তৰ হৈছে বুলি ক'ব লাগিব। মই এই সামগ্ৰিক দৃশ্যখিনি মই কেমেৰা পাৰ্চন দেখাবলৈ চাওক, এটা গাড়ী আহি আছে। গাড়ীটোৰ অৱস্থা কি হৈছে, যিকোনো যদি অলপ ভুল হয়, চালকজনে যদি অলপ ভুল কৰে, তেতিয়াহ'লে হয়তো যিকোনো সময়তে বিপদ সংঘটিত হ'ব পাৰে। মই একাধিক্ৰমে দেখাই যাব বিচাৰিম। চাওক, এটাৰ পিছত এটা যান বাহন আহি আছে। এই পথটো দি প্ৰত্যেক দিনে হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰে। এইটো এটা ব্যস্ত পথ হৈ পৰিছে বৰ্তমান, ব্যস্ত পথৰ মাজতো। কিন্তু এইখিনি ঠাইত যিকোনো সময়তে মাত্ৰ অলপ বৰষুণৰ ফলতে ৰাস্তাৰ এই অৱস্থা হৈ পৰিছে। এই অসমমালা পথটো লৈ বৃহত্তৰ অঞ্চলৰ ৰাইজে এটা সময়ত গৌৰৱ কৰিছিল, কিন্তু আজি সেইখিনি ঠাইত এই কছাৰী ভেটি নামৰ ঠাইখিনিত যি অসমমালা পথ পাৰ হৈ গৈছে, কিন্তু ইয়াতে এটা বিপদসংকুল পথৰ সৃষ্টি হৈছে। যিকোনো সময়তে ইয়াতে এক দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি আমি ঠাৱৰ কৰিছোঁ। হয়, যিটো যোৱা দুদিন ধৰি যি বৰষুণ, এই বৰষুণৰ ফলতে ইয়াতে যি অৱস্থা হৈছে, হয়তো যদি আজি যদি বৰষুণ হয়, তেতিয়াহ'লে হয়তো ইয়াতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব। চাওক, এটা গাড়ী অহাৰ লগে লগে আন এটা গাড়ী যোৱাৰ কোনো ধৰণৰ পথ নাই, আৰু যিকোনো সময়তে এই ঠাইখিনিত হয়তো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এই সম্পৰ্কত আমি এজন পথচাৰীৰ সৈতে কথা পাতিব বিচাৰিম। তেওঁলোকে কেনেকৈ যাব বিচাৰিছে আৰু কেনেকৈ এই পথেদি অহা যোৱা কৰিছে, সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু দুই এজনৰ সৈতে কথা পাতিব চেষ্টা কৰিম। চাওক, এয়া হৈছে অসমমালা পথ, যিটো দলগাঁৱৰ পৰা ঢেকীয়াজুলি সংযোগী অসমমালা পথ। এই অসমমালা পথত কছাৰী ভেটিটোপ নামৰ গাঁওখিনিত যিটো মাজেদি পাৰ হৈ যোৱা গাঁওখিনিত যিখিনি পথ আছে, এই পথত বৰ্তমান এনেকুৱা বিপদসংকুল পথ হৈ পৰিছে, আৰু যিকোনো মুহূৰ্ততে ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি স্থানীয় ৰাইজেও আশংকা প্ৰকাশ কৰিছে। চাওক, যিফালে চাই অলপ বৰষুণ হোৱাৰ লগে লগে ৰাস্তাৰ এই অৱস্থা, একেবাৰে ৰাস্তাত ঢলি পৰি যায়। অলপ বৰষুণৰ ফলতে ৰাস্তাত যিখিনি বালি বা শিল চব ঢলি পৰি গৈছে, আৰু ইয়াতো চাওক যে কি অৱস্থা হৈছে। এবাৰ মন কৰক, চাওক, পথখিনি সম্পূৰ্ণৰূপ নাই, মাত্ৰ কোনোমতে এটা গাড়ী যাব পৰা অৱস্থাত হৈ আছে, আৰু যিকোনো সময়তে যি গাঁত হৈছে, আৰু যিকোনো সময়তে ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি স্থানীয় লোকে শংকা প্ৰকাশ কৰিছে। আমি এই সম্পৰ্কত দুই এজনৰ সৈতে কথাও পাতিম, তেওঁলোকে কি কয় জানিব বিচাৰিম তেওঁলোকৰ মতামত। আমাৰ সৈতে এজন স্থানীয় যুৱক আছে, তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম এই পথটোৰ সম্পৰ্কে। হয়, আজি বহুদিন ধৰি এই অসমমালা পথ এই মাজত কাম হোৱাই নাই, আৰু আজি যি অৱস্থা হৈছে, যিকোনো সময়তে এটা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, কি ক'ব? প্ৰথম কথাত মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ। অসমমালা নামৰ যি আঁচনি লৈছিলে চৰকাৰে, তাক আমি বহুত ভাল পাইছিলোঁ, কিন্তু ঠিকাদাৰৰ গাফিলতিত আজি দেখা গৈছে অসমমালা যেন মৰণ ফান্দলৈ ৰূপান্তৰ হৈছে। গতিকে এইটো কাৰ গাফিলতিত হ'ল, সেই কথাখিনি নিশ্চিতভাৱে চাব লাগিব। দলগাঁৱৰ পৰা ঢেকীয়াজুলি যোৱাৰ একমাত্ৰ ৰাস্তা এইটো হৈ আছে এইমাত্ৰ। গতিকে এই ৰাস্তাৰ মাজত যোগাযোগ বিচ্ছিন্ন হওঁ অৱস্থা হৈছে। এইবাৰেই নহয়, যেতিয়া বৰষুণ আহে তেতিয়া এনেকুৱা পৰিৱেশৰ সৃষ্টি হয়, কিন্তু এতিয়ালৈকে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। ইয়াত মই দুখ প্ৰকাশ কৰিছোঁ। গতিকে এনেকুৱা হৈ থাকিলে কেতিয়া এটা এক্সিডেণ্ট হ'ব, কোন মৰিব, তাৰ কাৰণে কোন হ'ব। গতিকে মই আপোনালোকৰ জৰিয়তে প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ যে যিটো ৰাস্তা আপোনালোকে দিছে ৰাইজৰ উপকাৰৰ কাৰণে, সেইটো অপকাৰলৈ যাতে পৰিৱৰ্তন নহয়, উপকাৰৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। এই কামখিনি অতি সোনকালে কৰাই দিব লাগে, কাৰণ ৰাস্তাটো যেতিয়া বাকীখিনি ঠিকে আছে, মাজত যেতিয়া নাই, তেতিয়া এই ৰাস্তাটো মূল্য হৈ নাথাকে। গতিকে এটা সুন্দৰ ৰাস্তা আমাক উপহাৰ দিয়াৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ। আকৌ আহ্বান জনাইছোঁ যাতে এই ৰাস্তাখিনিটো সোনকালে বনাই দিয়ে, নহ'লে কেতিয়া যে ইয়াত কোন মৰিব তাৰ কোনো নিশ্চয়তা নাই।
ঠিক আছে, ধন্যবাদ। আৰু চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছে স্থানীয় লোকে যাতে অতি সোনকালে এই পথটো মেৰামতি কৰি দিয়ে আৰু যাতায়াত ব্যৱস্থা সুচল কৰি দিয়ে তথা ঠিকাদাৰকো এই বস্তুটোৰ প্ৰতি এই পথটোৰ প্ৰতি দৃষ্টিগোচৰ কৰিবলৈ বিনম্ৰ অনুৰোধ আৰু অতি সোনকালে যাতে পথটো মেৰামতি কৰি দিয়ে তাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে। আপোনালোকে চাইছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।